অসমৰ এজন মানুহ যিজনে ৰাতিপুৱা সদায় নদীৰ পাৰে পাৰে খোজকাঢ়ি কাঢ়ি যায় 10 কিলোমিটাৰ 12 কিলোমিটাৰ এনেকৈ খোজকাঢ়ি কাঢ়ি যায় আৰু য'ত মানুহে আজিৰ দিনত হাবি জংঘল কাটি নষ্ট কৰিছে শেষ কৰি পেলাইছে সেই সময়ত এজন মানুহে নদীৰ পাৰত প্ৰত্যেক দিনা ৰাতিপুৱা খোজকাঢ়ি কাঢ়ি গৈ পেলাই গছ লগায় গছ পুলি লগাই এখন অৰণ্য এখন জংঘল এখন হাবি বনাবলৈ চেষ্টা কৰি আছে য'ত হাজাৰ হাজাৰ গছ গছনি তেওঁ ৰুইছে আৰু য'ত এতিয়া মানে বহুত ধৰণৰ চৰাই চিৰিকটি বা জীৱ জন্তু আহি পেলাই থাকিবলৈ আৰম্ভ কৰিছে কিন্তু মানুহ ইমান শ্ৰেষ্ঠ হৈ গ'ল যে তাতো মানুহৰ হিংসা লগা হ'ল আৰু মানুহে কি কৰিলে সেই যাদৱ পায়ং নামৰ মানুহজনে আপোনালোকে চিনি পাব পাৰে ইণ্টাৰনেশ্যনেলি আন্তঃৰাষ্ট্ৰীয়ভাৱে চিনি পাব পাৰে অসমৰ মানুহে চিনি পায় নে নাপায় মই নাজানো কেইজন মানুহে চিনি পায় কিন্তু গোটেই বিশ্বই যাদৱ পায়ঙক চিনি পায় তেওঁ মলাই নামৰ এখন অৰণ্য তেওঁ কোনো মানুহেতো আজিকালি গছপুলি ক'ত ৰুৱে নিজৰ বাৰীত ৰুব গছ আম কঁঠাল খাবৰ কাৰণে কিন্তু তেওঁ বাৰীত ৰোৱা নাই তেওঁ গোটেই প্ৰকৃতিখন গোটেই পৃথিৱীখন বচাবৰ কাৰণে তেওঁ নদীৰ পাৰত তেওঁ চৰকাৰী ভূমিত তাত তেওঁ গছ গছনি লগাই পেলাই হাবি এখন তেওঁ নিজৰ এখন জংঘল বনাই দিলে য'ত বিভিন্ন ধৰণৰ গড় হওক চৰাই চিৰিকটি মাইগ্ৰেশ্যনৰ বাৰ্ড আহে বেলেগ জেগাৰ পৰা তো তেনেকুৱা এখন তেওঁ অলৰেডি এখন জংঘল বনাই দিলে যাৰ কাৰণে তেওঁ আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি পাইছে আব্দুল কালামৰ পৰা তেওঁ বঁটা পাইছে ইমান ডাঙৰ এজন মানুহে আকৌ দ্বিতীয়বাৰ এখন মলাই 2.0 বুলি আৰু এখন ফৰেষ্ট আৰু এখন অৰণ্য তেওঁ নিৰ্মাণ কৰিবলৈ গৈ আছিল য'ত হাজাৰ হাজাৰ পুলি তেওঁ লগাইছিল আৰু এয়া চাওক ডাওকে জ্বলি শেষ কৰি দিলে এই অসভ্য কিছুমান মানুহে কিছুমান মানে পৃথিৱী ধ্বংস কৰিব বিচৰা কিছুমান মানুহে শেষ কৰি পেলালে মানুহৰ এই শ্ৰেষ্ঠ জীৱ বুলি কোৱা কথাটো মানে আজি বিফল হৈ গ'ল কাৰণ মানুহক শ্ৰেষ্ঠ বুলি কি ক'ব মানুহেই প্ৰকৃতিৰ বাবে যোনে চিন্তা কৰি পেলাই পৃথিৱীখন বচাবৰ কাৰণে যোনে চিন্তা কৰি পেলাই গছ গছনি লগাইছে সেই মানুহজনকো হিংসা কৰিছে আৰু তাৰপিছত কোৱা হৈছে যে যিবিলাক মানুহে মানে বালি মাফিয়া কৰি আছিল সেই মানুহবিলাকক ৰখোৱা হৈছিল তেওঁ মানক বাধা কৰিছিল কাৰণ বালি যিমান খনন কৰি শেষ কৰি দিব সিমানেই আমাৰ প্ৰকৃতি সিমানেই নদীখন আৰু মানে কালৰূপ ল'ব গতিকে তেওঁ কি কৰিছিল সেই বস্তুখিনি বিৰোধিতা কৰিছিল আৰু সেইকাৰণে মানুহে হিংসা কৰি পেলাই তেওঁৰ জংঘলখন জ্বলাই দিলে যিটো আজি অসমৰ মানুহৰ কাৰণে বহুত এটা দুখনীয় বিষয় মানুহে সেইটো বিষয়ে চৰ্চা কিমান কৰিছে নকৰিছে নাজানো কিন্তু বহুত এটা দুখৰ বিষয় মোৰ বহুত বেয়া লাগিছে কাৰণ এজন প্ৰকৃতি প্ৰেমীৰ লগত এনেকুৱা এটা হোৱাটো বহুত দুখনীয় কথা ধন্যবাদ